এতিয়া মই গৈ আছোঁ কিশোৰদাৰ শ্ৰদ্ধাঞ্জলি কৰিবলৈ তেখেতৰ বাসগৃহত। আজি কিশোৰদাৰ ঢুকাব আজি 10 দিন হ'ল। যোৱা শনিবাৰৰ পৰা আজি সোমবাৰলৈকে 10 দিন হ'ল ঢুকাব। তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে এবাৰ যাম শেষবাৰৰ বাবে। আজি এবাৰ চাই লওঁ আৰু কিশোৰদাক ক'ত আৰু দেখা পাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰকচোন ভালদৰে। কিশোৰদাৰ বাসগৃহ পাওঁৱে আৰু এয়া হৈছে কিশোৰদাৰ পদূলিটো। কিশোৰদাৰ বাবে চাকি আৰু ধূপ এগছিৰে শ্ৰদ্ধাঞ্জলি কৰিলোঁ ময়ো। লগতে ফটোখন দেখি বুকুখন কঁপিয়ে গৈছে। ধৰিবই নোৱাৰি যে ইমান সোনকালতে আমাক অকলশৰে কৰি লৈ যাব বুলি। ভগৱান আকৌ কিশোৰদাক এইটো ৰূপত জন্ম দিয়ে ভগৱান। মোৰ ফালৰ এইখিনিয়ে কামনা কৰিলোঁ। ওম শান্তি। এইখন হৈছে মেইন চোতালখন কিশোৰদাৰ হাতৰ, আৰু কিশোৰদাৰ মাও আছে আগত। এজন মা হয় আগত থকাজন। আহকচোন এবাৰ কিশোৰদাৰ ৰুমটো চাই ল'ম। কিশোৰদাৰ যদি ৰুমটো বনালে, কিশোৰদাৰ ভালকৈ থাকিবই নোৱাৰিলে, মাত্ৰ 2 দিন থাকি কিনে চিৰবিদায় ল'বলগীয়া হ'ল। এয়া হৈছে কিশোৰদাৰ ৰুমটো। লগতে যতীন দাও আছে আৰু লগতে শ্ৰীমন্ত শিখৰ দাও আছে ৰুমৰ ভিতৰত। এইটো কিশোৰদাৰ ৰুম হয়। প্ৰত্যেকটো